হেল্ল' এভৰিৱান, এইফালে ৰাতিপুৱাই আমাৰ ঘৰৰ ফাইলবোৰ খুলি লোৱা হৈছে। কিবা কাগজ খুচৰি আছে হেনো দুয়োজনীয়ে মিলি পিনে বাহঁতে। আৰু এইফালে কাগজ খুচৰি থাকোঁতে বাহঁত দুয়োজনীৰে বেজি লোৱা কাৰ্ড ওলালে সৰুৰে, কিন্তু মোৰ কাৰ্ডখন হেনো নাই। তাৰপাছত এয়া আমাৰ মইনাৰ বেজিৰ কাৰ্ড আছিলে, সেয়া তাত সকলোতে মানে তাইৰ নামটো বেলেগ বেলেগকৈ আছে দেই। আৰু এইফালে মই পাছবেলাৰ পৰা নিজৰ ভাগৰ কামখিনি কৰি লৈছোঁ, মানে কাপোৰ সামৰি লৈছোঁ। তাৰপিছত জাপি ল'ব লাগিব। এইটো শহা পোৱালিটো দেখিছেনে? এইটো হৈছে আমাৰ দেহাৰ লগতে থাকে। সি ওচৰৰ মানে দাদাহঁতৰ হয়, কিন্তু দেহা থাকিলে আমাৰ ঘৰতে থাকে। আৰু এইফালে ময়ো ওলাই আহিলোঁ অকণমান আবেলি পৰত এনেই ৰাস্তাৰ ফালে। যদিহে আপোনালোকে গাঁৱত তেনেহ'লে এনেকুৱা পৰিৱেশবোৰ আঘোণ মাহত এনেও দেখিবলৈ পায়েই চাগে। প্ৰায় মানে আঘোণ মাহতে এনেকুৱা পৰিৱেশবোৰ দেখিবলৈ পোৱা যায়। ডাঙৰি অনা, ধান দোৱা এনেধৰণৰ। এইফালে মায়ে আৰু ঘৰৰ ওচৰৰ খুৰী এগৰাকীয়ে মিলি পিনে খুৰীৰ ঘৰৰ ধান দাই আছিলে, সেইকাৰণে মই ওচৰলৈ গৈছিলোঁ, লগতে ভিডিঅ' অলপো কৰি